Them want to wind them ways. Tell them forward in a ace. But the bang bang embrace, yeah. Tell him on the low, she get it good from she rise. But put it on so good and make sure she all she ties. Smile upon her face, me know she pleased with this eyes. Coming around to make them. So hi hello namaskar and welcome back to my YouTube channel. আপোনালোকক আজি এটা ধামাকা ভিডিও দেখুৱাম মই সো ভিডিওটো আপোনালোকে হেকলৈ চাই ৰাখিব স্কিপ নকৰিব সো বৰ্তমান মই আৰম্ভ ৰাণীঘাটৰ পৰা কৰিছো সো আপোনালোকে চাই লওক কি হৈছে সো ভিডিওটোত বহুত কিবা কিনি হৈছে আপোনালোকে হেকলৈ চাই লওক সো বলক তেতিয়ালে ভিডিওটো চাও মানে এতিয়া আমি ৰাণীঘাট আহি পাইছোঁ এখন গেট ইয়াতে 50 কৰি কাটিব লাগে এখন বাইকৰ অনলি বাইকৰ সো চাব পাৰে আপোনালোকে ইয়াতে বৰ্ড লেখা হৈ আছে ইয়াতে সকলোবোৰ লেখা হৈ আছে আপোনালোকে চাব পাৰে ইয়াতে সকলোবোৰ লেখা হৈ আছে আৰু ইয়াতেও লেখা হৈ আছে সো ইয়াতে আছে ওয়েলকাম আৰু ইয়াতে সকলোবোৰ আছে সো পাৰবি সো এতিয়া তোন মই গাড়ীখন নিব আৰু অংক হৈছে সো গাইস মানে ইয়াতে এনেকৈ পিলপিলি দিও মানুহ আহা যা কৰি থাকে আৰু ইয়াতে লেখা আছে 20 20 আৰু এনেকৈ বাইকে দিও মানুহ আহে বহুত মানুহ বাইকে দি আহে আৰু এনেকৈ পিলপিলি দি আহে সো পিলপিলি দি আহিলে কিবা এখন দুখ তো এখন পিলপিলিত সো মানুহৰ মাথা নগনে ইয়াতে অনলি গাড়ী যি গাড়ী আনে আপোনালোকে তো আমাৰটো হৈ গৈছে এতিয়া যাই আছো আপোনালোকক সকলোবোৰ দেখুৱাই আছো আপোনালোকে চাব পাৰে এইবোৰ So guys মানে এতিয়া আমি ৰাণীঘাট আহি পালো আৰু আপোনালোকে চাব পাৰে আমি মানে জাগা প্লেস পা নাই আৰু ইয়াতে গোটে বহি গেছো সো মামা বহি গিছে অংকু এফালে ভব আছে এফালে বহুত আছে তন্ময়ন আছে সকলোবোৰ আছে আৰু মই আছো আপোনালোকক থুলমুল কৰি হলে আজি দেখুৱাম সো আপোনালোকে চাই থাকিব মোৰ ভিডিওটো আৰু ই বহুত বকি আছে আৰু আপোনালোকে চাব পাৰে কি ধুনীয়া ধুনীয়া মই জুম কৰি দেখাই দিছো আপোনালোকক চাব পাৰে দলং আছে আৰু ইফালে নদীটো আছে নদীটো বহুত ভাল লাগে আপোনালোকে চাওক So guys মানে আমি এটা টঙত উঠিছো তো ভব আছে ইফালে আৰু মই এতে আছো সো টঙত উঠিছো চাব পাৰে আপোনালোকে ইফালে পুৰা পথাৰ আৰু ইফালে উডা মানুহ চাব পাৰে আপোনালোকে এইবোৰ গাড়ী আৰু ইফালেও আছে গাড়ী আপোনালোকে চাব পাৰে আৰু এইবোৰ খুদা বগৰীৰ গাছ বগৰীবোৰ হৈছে ইয়াতে সো চাব পাৰে সাইকেল আছে ইয়াতে খানা খাই আছে সো গাইস মানে মই ইমান ভালকৈ দেখুৱাব নোৱাৰিলো সাকে ভিডিওটো কাৰণ বহুত মানুহ আছে আৰু দলঙতো গলো ব্ৰিজত মানে তাতেও বহুত মানুহ আছে এই কাৰণে ইমান ভালকৈ বনাব নোৱাৰিলো সো আপোনালোকে যদি এইখিনি ভিডিও ভাল পাইছে তেতিয়াহলে ইয়াত আহক বঢ়িয়া খানা খোৱা ধুনীয়া প্লেস আছে জানুৱাৰীত বা 31 ডিসেম্বৰত আহক ধুনীয়া প্লেস হয় আমাৰ সৰবগৰ পৰাটো বেছি কিলোমিটাৰ নহয় আপোনালোকক কৈছোৱে সো আমি এতিয়া ইয়াতে টঙত আছো উপৰত মানে ইয়াৰ পৰা মানে আগতে গড় চৰ হাড়ে চাটি আহিছিল ন ইয়াতে এতিয়া নাহে কাৰণ আগতে ইয়াতে ফৰেষ্ট অফিচ আছিল তো ফৰেষ্ট অফিচ বন্ধ হৈ গৈছে ইয়াতে এইখিনি মানে ফৰেষ্ট অফিচ বৰ্তমানো আছে মানে মানুহ নহা হৈ গৈছে সো আমি ইয়াতে আছো আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু এটা কমেন্ট কৰি দিব আৰু মই এনেকুৱা ভিডিও দেখুৱাই থাকিম আপোনালোকক তো আজি পিকনিক প্লেস এটা ভিডিও দেখুৱালো আৰু আমি মানে খানা খাম বুলি আহিছো আৰু তাত ধামাকা খানা হৈ আছে সো মামাই তাতে অকলে বহি আছে আমি এতিয়া যাম তাতে তো আপোনালোকে চাই থাকক সো গাইস ইয়াতে মানে কুকুৰ কেটাও খানা খাবলৈ আহিছে সো চাব পাৰে আপোনালোকে আমি
তো ইহঁতে খানা খাবলৈ আহিছে চ' খাওক দিয়া গোটেই জেগা তো আমি এতিয়া যাই আছোঁ য'ত আমাৰ খানাৰ আয়োজনটো কৰা হৈছে তো আমি মানে দুজনে অকলে ঘূৰি আছোঁ আমি দুজনে আছোঁ আৰু তাহোন তিনিজনে অকলে ঘূৰি আছে আমি এনেকৈ ঘূৰি আছোঁ আৰু মামা ইয়াতে ঘূৰি আছে তো আপোনালোকে চাই থাকক ভিডিঅ'টো মজা লৈ থাকক চ' গাইজ মানে ইয়াতে এনেকুৱা ৰ'দ দিছে আমাৰ তাত ছায়া হৈ থাকে ন সেইদৰে ইয়াতে গৰমটো আমি বেছি পাইছোঁ আৰু আহোঁতে গাড়ীত আহিলে বহুত ঠাণ্ডা লগা যায় সেইকাৰণে চুইটাৰো আনিছোঁ বেগত ভৰাই আনিছোঁ যাওঁতে চুইটাৰ পিন্ধিব লাগিব ত' সেইকাৰণে আপোনালোকেও আহিব ইয়াতে ৰাণীঘাটত এইকেইদিনে আহক আপোনালোকে বঢ়িয়া খানা খাবলৈ ধুনীয়া প্লেচ আছে আৰু খানা খাবলৈ ধুনীয়া পাবই আপোনালোকে ইয়াতে আৰু এইটো বহি ফটো মাৰিব পাৰিব মজা ৰং কৰিছে মানে আৰু ইয়াতে গাড়ী কেইখন আছে আমাৰ চাব পাৰে ইয়াতে গাড়ী কেইখন আছে 3খন গাড়ী আনিছোঁ আৰু মামা ক'ত গ'ল পা চ' ইয়াতে বস্তু থৈ সিও ক'ৰবাত ঘূৰিবলৈ গৈছে চ' চাওক এইখন আনিছোঁ মোৰ আনিছোঁ বাচন্তিখন আৰু এইখন আনিছোঁ এখন পাটোৱাৰীৰ গাড়ী আৰু এইখন মামাৰ চ' এইজন হৈছে চ' গাইজ মানে এইখিনিতে ভিডিঅ'টো মই এণ্ড কৰি দিওঁ তো ভাল লাগিছে যদি মোৰ এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে আৰু এই ভিডিঅ'টো মই আজি ইমান ভালকৈ বনাব নোৱাৰিলোঁ যিমান ভাবিছিলোঁ চ' কাৰণ মই যেতিয়া আহিছিলোঁ ন তামান ৰ'দ আছিল আৰু কেমেৰা কোৱালিটিটো ইমান ভাল দিয়া নাছিল এতিয়া অকণমান দিছে ভাল তো ই ভৰি ধুই আছে তাত আৰু অকণমান ফটো উঠিবলৈ গৈছিল তো এতিয়া আহিল আৰু ইফালে আমি যাম এতিয়া সন্ধ্যা লাগিব ধৰিছে বেলিটো ডুবি যাব আৰু এতিয়া ইয়াতে কাৰণ দেৰিকৈ ডুব যায় কাৰণ ইয়াতে বহুত শেষত হয় ন আৰু পথাৰীয়া সেংকা জগা তো ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে চ' গাইজ আজিলৈ বাই বাই চিলড্ৰেন টাটা নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক মোৰ